নমস্কাৰ মোৰ নাম সুপেগু জ্ঞান বিজ্ঞান এডুকেশ্যনেল ইউটিউব চেনেলটোলৈকে আকৌ এবাৰ স্বাগতম জনাইছোঁ সো আজি মই লৈ আহিছোঁ আজি আপোনালোকৰ মাজলৈ এটা নতুন এটা ভিডিঅ' যাৰ টপিক হৈছে L.C.M ঠিক আছে L.C.M আমি কেনেকৈ ফাইন্ড কৰিব লাগে উইদাউট পেন এণ্ড পেপাৰ আমাক পেন আৰু পেপাৰৰ প্ৰয়োজন নহয় তাৰ পাছত 1 সেকেন্ডত আমি কেনেকৈ উলিয়াব লাগে হয়নে এই ট্ৰিক্স কেইটা আমি আজি ধুনীয়াকৈ শিকিম ঠিক আছে আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব সো আমি কি কৰিম ফাৰ্ষ্টত কিছুমান এক্সাম্পল লওঁ 2 4 8 16 হয়নে আমি আগতে এইবিলাক কেনেকৈ ফাইন্ড কৰিছিলোঁ আগতে আমি কেনেকৈ ফাইন্ড কৰিছিলোঁ 2 ৰে যাব 2 1 জাৰ 2 2 रे 4 ক যাব 2 বাৰ যাব 2 रे 8 ক যাব 4 বাৰ যাব 2 रे 16 ক যাব 8 বাৰ যাব হয়নে তাৰ পাছত আগো কৰিছিল 2 रे যাব 1 ক না যায় লিখিলো তাৰ পাছত 1 বাৰ যাব 2 ক 2 रे 4 কিমান 2 বাৰ যাব ইয়া কিমান বাৰ যাব 4 বাৰ যাব হয়নে তাৰ পাছত নেক্সট কি কৰিছিল 2 रे কি কৰিছিল 1 ক না যায় 1 ক না যায় 2 ক 1 বাৰ যাব তাৰ পাছত 4 ক কিমান 2 বাৰ যাব আৰু কি কৰিছিল 2 रे কৰিছিল 1 বাৰ যাব না যায় তাৰ পাছত 2 কিমান বাৰ যাব 1 বাৰ যাব হয়নে তলত কিমান থাকিল আমাৰ 1 1 থাকিব লাগে তাৰ পাছত এই গুটেই কেইটা কি কৰিব লাগে ইনটু কৰিব লাগে হয়নে 2 2 দুগুণ 4 4 দুগুণ 2 4 2 হয়নে কিমানটা আছে বাহিৰত 4টা আছে এই গুটেই কেইটা ইনটু কৰিলে কিমান হ'ব 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ কিমান হ'ব 16 কিমান হ'ব আমাৰ 16 আমাৰ কি হ'ব ইয়াৰ LCM হয়নে 2 4 8 6 ৰ LCM কিমান হয় আমাৰ 16 আমাৰটো টাইমটো বহুত লাগিলে হয়নে আমি এই যেটো টাইমটো কেনে আমি বচাব পাৰিম 1 সেকেন্ড বা আপোনালোকৰ প্ৰায় লাগিব 5 সেকেন্ড ঠিক আছে 5 সেকেন্ডৰ পৰা আপোনাৰ বেছি নালাগিব সো আমি এই ট্ৰিক্সটো কেনেকৈ কৰিব লাগে আপোনালোকক ধুনীয়াকৈ শিকাই দিছো আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে স্কিপ নকৰাকৈ চাই থাকিব সো আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব আৰু শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফাৰ্ষ্টত মই কি লিখি ললো 2 4 8 16 লিখিলো আপোনালোকে ফাৰ্ষ্টত কি কৰিব এই ডাঙৰ সংখ্যাটো চাব ডাঙৰ সংখ্যাটো কি আছে 16 আছে 16 টো চাব তাৰ পাছত নেক্সট কি কৰিব স্টেপটোত ইয়াত 2 আছে 2 ৰ পৰা এটো ডিভাইড যায় নে না যায় চাব 2 ৰ পৰা 16 ক যায় ডিভাইড 2 8 জাৰ 16 হয় নে তাৰ পাছত 4 ৰ পৰা যায় নে নিশ্চয় যায় 4 4 জাৰ 16 8 ৰে যায় নে নিশ্চয় যায় কিমান 8 2 জাৰ 16 আমাৰ কেব LCM কিমান হ'ব আমাৰ LCM কিমান হ'ব আমাৰ 16 ইজ কাৰেক্ট 2 4 8 16 ৰ এই 16 ৰ LCM কিমান হ'ব 16 নিশ্চয় বুজি পাইছে আৰু এক্সাম্পল লৈ দালং নেক্সট এক্সাম্পল লওঁ 2 9 12 আৰু 18 হয়নে ফাৰ্ষ্টত কি কৰিব নেক্সট উইকে ধৰিব আমাৰ কি আছে 18 টো ধৰিলো 18 ৰ পৰা 2 ৰে ডিভাইড হয় নে নিশ্চয় ডিভাইড হয় কিমান হয় 2 9 18 তাৰ পাছত 9 ৰ পৰা 18 ডিভাইড হয় নে নিশ্চয় হয় 2 9 2 18 12 ৰ পৰা 18 ডিভাইড হয় নেকি নিশ্চয় নহয় কি কৰিব এই 18 ৰ লগত 2 ইনটু কৰি দিব কিমান হ'ব 2 গুণ 16 6 2 3 2 গুণ 2 2 কিমান হ'ব 36 ক এতিয়া চাব 36 ক যাবনে নাই 36 হয়নে 36 ক যাবনে 36 ক 2 ৰে যাবনে নিশ্চয় যাব 9 ৰে যাবনে 4 গুণ 36 যাব তাৰ পাছত কি আছে 12 ৰে যাবনে নিশ্চয় যাব 3 বাৰ কিমান হ'ব 36 গতিকে কিমান হ'ব 36 টো LCM হ'ব ঠিক আছে LCM তো আমাৰ কিমান হ'ব 36 কাৰ LCM 2 9 12 আৰু 18 ৰ LCM কিমান হ'ব 36 মনত ৰাখিব ঠিক আছে তাৰ পাছত নেক্সট এটা এক্সাম্পল লওঁ 7 14 35 এটা কি কৰিব ফাৰ্ষ্টত 35 টো ল'ব 35 ৰ পৰা 5 ৰে 7 ৰে ডিভাইড হয় নে হয় নিশ্চয় হয় 7 5 35 14 ৰে ডিভাইড হয় নেকি নিশ্চয় নহয় কি কৰিব 35 ৰ পৰা 1 ইনটু কৰিব মানে 2 ইনটু কৰিব 2 ইনটু কৰিলে কিমান হ'ব 70 হ'ব 70 ক যাবনে ইয়ালৈ 7 গুণ 70 তাৰ পাছত 5 14 কিমান হ'ব 5 14 কিমান হয় আমাৰ
70 হ'ব হয়নে 5 বাৰ যাব তাৰ পাছত 35 ৰ কিমান বাৰ যাব দুবাৰ যাব যেনে কিমান হ'ব 70 ইজ দা কারেক্ট আনসার নিশ্চয় বুজি পাইছে সো আপোনালোকে নিজে এটো কৰি চাব 10 20 30 এটো নিজে কৰি চাব যদি বুজি পায় নিজে কৰি চাব যদি বুজি পায় কমেন্টত কৰিব কেনেকৈ কৰিব লাগে নিশ্চয় বুজা হ'ব আপোনালোকে এটো কৰি চাব 30 টো ফাৰ্স্টত লব তাৰ পাছত 10 ডিভাইড কৰি চাব ইয়াৰ পৰা ডিভাইড কৰি চাব 20 পৰা ডিভাইড কৰি চাব যদি ডিভাইড নহয় এই লাষ্টৰ অংকৰ পৰা কিবা এটা 2 ইনটু কৰিব বা 3 ইনটু কৰিব 4 ইনটু কৰিব যিমান ইনটু হয় কৰি থাকিব যেতিয়ালৈকে ডিভাইড নহয় তেতিয়ালৈকে কৰি থাকিব এটা আমাৰ কি হয় বেস ট্ৰিক হয় যদি আমি 10 20 30 একেটা যদি আমি যদি এনেকৈ কৰা হয় কিমান বহুত টাইম লাগিব 5 কিমান 5 বাৰ যাব 10 বাৰ যাব 15 বাৰ যাব আকৌ কিমান বাৰ যাব 2 এৰে কৰিলে 5ক নাযায় 5 বাৰ যাব কিমান বাৰ যাব 15 নাযায় এনেকৈ লিখিব লাগিব ঠিক আছে আমি কেনেকৈ হৰতে এনেকৈ লিখিলো কিন্তু আমাৰ শর্ট ঠিক আছে 5 সেকেন্ডত হয়নে 5 সেকেন্ডত আমি কৰি হেক কৰিব লাগিব বা অংকটো উলিয়াব লাগিব তেতিয়া আমাৰ এই নেক্সট অংকটো আমি কৰিব পাৰিম নহলে আমাৰ কম্পিটিটিভ এক্সামত বহুত অসুবিধা হৈ পৰে নিশ্চয় বুজি পাইছে সো যদি ভিডিওটো চাই ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব নাপাহৰিব আৰু যদি নেক্সট ভিডিওত আমি কি শিকিম নেক্সট ভিডিওত আমি শিকিম HCF ঠিক আছে যদি আপোনালোকৰ যদি HCF লাগে কমেন্ট কৰিব HCF ধুনিয়াকৈ শিকিম শর্ট ট্ৰিক কেনেকৈ কৰিব লাগে LCM আৰু HCF তো আমাৰ কি হয় হিপিতি মুদ্ৰা হিপিতি নিচিনা হয় অলপ বেলেগ হয় আৰু তাৰ পাছত একো বাকি নাই সো আজিৰ ভিডিওটো ইমানতে শেষ হ'ল